মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক পঢ়াবলৈ ওলাইছোঁ অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ আমাৰ খেতি বাতি আৰু লগতে এই পাঠটিৰ লগত জড়িত থকা কিছুমান সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। লগতে ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিয়া আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ তালৈ পোনে পোনে গৈ পায়। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিবিলাক বস্তু খাওঁ তাৰে বেছিভাগেই খেতিৰ পৰা পাওঁ। আমি যিকোনো খেতিৰ বাবে এটুকুৰা খেতিৰ উপযোগী মাটি, পানী আৰু সাৰ লাগে। লগতে অনিষ্টকাৰী কীট-পতংগ মাৰিবলৈ ঔষধো দৰকাৰ হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে ধান খেতি কেনেদৰে কৰা হয়? চিত্ৰত দেখুওৱাৰ দৰে প্ৰথমতে চহোৱা মাটিত কঠীয়া সিঁচি গছ গজিবলৈ দিয়া হয়। তাৰপিছত এই পুলিবোৰ ডাঙৰ হ'লে তুলি নি আগিয়ে চহাই বোকা কৰি থোৱা পথাৰত ৰোৱা হয়। আৰু এই ধানৰ গছবিলাক যেতিয়া ডাঙৰ হৈ গুটি ধৰে তেতিয়া এই আগবিলাকক কাটি মুঠি মুঠিকৈ বান্ধি ঘৰলৈ অনা হয়। এই আগবিলাকক ধানৰ ঠোক বুলি কোৱা হয় আৰু ধানৰ আগ কটাকে ধান দোৱা বুলি কোৱা হয়। চিত্ৰত দেখুওৱাৰ দৰে ধানৰ গুটি সৰুৱাবলৈ চোতালত ধানৰ মুঠিবিলাক ঘূৰণীয়াকৈ মেলি দি তাৰ ওপৰেৰে গৰু বা ম'হক খোজকাঢ়ি যাবলৈ দিয়া হয়। গৰুৰ গছকত এই ধানবোৰ সৰে আৰু ইয়াক মৰণা মৰা বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, এই মৰণা মৰাৰ পিছত ধানবোৰ শুকুৱাই ভঁৰালত ৰখা হয় আৰু ধানৰ ভাল ভাল ঠোকবিলাক বাছি লৈ সৰুৱাই পাছৰ বছৰৰ খেতিৰ বাবে ৰখা হয়। এনেকুৱা ধানক কঠীয়া বা বীজ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ধানৰ খেতি কেনেদৰে কৰা হয় ভালদৰে বুজিব পাৰিছা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকলৈ এই পাঠটোৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ আগবঢ়াব বিচাৰিছোঁ। তোমালোকে বহীত ভালদৰে লিখি ল'বা। ১ নম্বৰ প্ৰশ্ন, খেতিয়ক বুলিলে কি বুজা? উত্তৰ: খেতিয়ক বুলিলে খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোককে বুজোৱা হয়। ২ নম্বৰ, অসমৰ কোনবিধ খেতি পৃথিৱী বিখ্যাত? উত্তৰ: চাহ খেতি। ৩ নম্বৰ প্ৰশ্ন, খেতি পথাৰ কেনেকৈ চহোৱা হয়? উত্তৰ: ট্ৰেক্টৰেৰে বা গৰুৰে হাল বাই। ৪ নম্বৰ প্ৰশ্ন, ধানৰ গুটিৰে সৈতে আগবিলাকক কি বুলি কোৱা হয়? উত্তৰ: ধানৰ ঠোক। এতিয়া ৫ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ধানৰ আগ কটা কাৰ্যটোক কি বুলি কোৱা হয়? উত্তৰ: ধান দোৱা। ৬ নম্বৰ প্ৰশ্ন, ধানৰ মুঠিৰ পৰা ধান কি প্ৰক্ৰিয়াৰে সৰোৱা হয়? উত্তৰ: মৰণা মাৰি। ৭ নম্বৰ প্ৰশ্ন, কঠীয়া বা বীজ কাক বোলে? ধানৰ ভাল ভাল ঠোক বাছি লৈ গুটি সৰুৱাই পাছৰ বছৰৰ খেতিৰ বাবে ৰখা ধানক কঠীয়া বা বীজ বোলে। ৭ নম্বৰ প্ৰশ্ন, কেইবিধমান খেতিৰ সঁজুলিৰ নাম লিখা? উত্তৰ: নাঙল, যুঁৱলি, কোৰ, মৈ। ৮ নম্বৰ প্ৰশ্ন, ধান খেতিৰ সৈতে জড়িত উৎসৱৰ নাম লিখা? উত্তৰ: কাতি বিহু, মাঘ বিহু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,
আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালা? যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ তালৈ পোনে পোনে গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।